এনকেফেলাইটিছ মানে আমাৰ ব্ৰেইনত এফেক্ট কৰে, ব্ৰেইনৰ টিচুটোত এফেক্ট কৰে। তেতিয়া কি হয়, মানুহজন প্ৰথমে ঘপককৈ এদিন মাথা ঘূৰাই, মাথা বিষ হয়, হৈ কমাত গুচি যায়। আৰু কমাত যোৱা মানে আমাৰ এই যিখিনি ডেমেজ কৰে তাক আৰু ঘূৰাই আনিব নোৱাৰি। বহু ক্ষেত্ৰত আমি দেখোঁ মানুহৰ জ্বৰ হৈছিল, জ্বৰ হোৱাৰ পিছত ল'ৰাটো বা ছোৱালীটো বা মানুহজন মানে শাৰীৰিকভাৱে পুৰা সক্ষম নহয়, অক্ষম হৈ যায়। জেই ভেকচিনৰ ইয়াতে চাইজৰ লেভিল হায়াৰ ছেকেণ্ডেৰী স্কুলত শুভাৰম্ভণি কৰা হ'ল 15 বছৰৰ পৰা 65 বছৰ বয়সলৈকে। আৰু অলৰেডি আমাৰ চাৰ্কল অফিচাৰ আহি ইনগ্ৰেশ্যন কৰিব। তেখেতে ফাৰ্ষ্ট ড'জটো তেওঁৱেই ল'লে। তাৰপিছত আমাৰ এতিয়া টিচাৰ্ছখিনি আৰু ষ্টুডেণ্টখিনি লৈ আছে। চলি আছে প্ৰগ্ৰামটো। বাইদেউ বাহিৰৰ মানুহৰ কাৰণেও এলাও হৈ পৰে? গাঁৱৰ মানুহ, ওচৰৰ গাঁৱৰ মানুহ আমি মাতিছোঁ। আজি ষ্টুডেণ্টখিনি স্কুল হিচাপে ইয়াতে লৈছোঁ। ষ্টুডেণ্ট যিমানখিনি আছে তেওঁলোকে ল'ব, আৰু বাহিৰ ওচৰৰ গাঁৱৰ মানুহখিনি মাতিছোঁ।